আজি আমালোকে আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্ট। তা ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্টতে এটা কাম চলি আছে, দলঙৰ কাম। তাত ইয়াত এনেকুৱা অৱস্থা হৈছে যে মানে বানপানী অলপ পানী কমিছে, পানীটো বহুত বেছি আছিল, এতিয়া পানীটো কমিছে। এয়া আমাৰ দলঙৰ তলেদি যেনেকুৱা হৈছে চাওক, এতিয়া পূৰা মেটেকা এনেকুৱা ধৰণৰ মেটেকা হৈছে যে মানে মানুহৰ দ্বাৰা মেটেকাবিলাক পূৰা ভাঙি দিব লগা হৈছে। তেনেকৈ মেটেকাবিলাক গৈ আছে, ঠিক আছে। তা এনেকৈ মানুহ ৰাখি মেটেকা ভাঙি দিয়া হৈছে। এই যে চাওক দলঙৰ তলত এয়া মেটেকাৰ পানীৰ সোঁতত মেটেকাবিলাক গৈ আছে, সৰু পূৰা দাম আহে। তো সৰু মানে টুকুৰা কৰি মেটেকাবিলাক মানে আঁতৰাই দিয়া হৈ আছে। হা, এয়া হৈছে আমাৰ দলঙৰ কাম। এই যে চাওক গাৰ্ডাৰ ওপৰত হৈছে, গাৰ্ডাৰ ঢালাই। এয়া তলত একদম ব্ৰিজৰ তলত আহিছোঁ। হা, ব্ৰিজৰ তলত আহি পূৰা দেখাই আছোঁ সেইবিলাক এপ্ৰনৰ কাম। আমাৰ যিবিলাক বোল্ডাৰ পিচিং কৰি বান্ধা আছে, দুয়ো ছাইডেতো হ'ব। দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পিছে এইফালেও হ'ব। বৰ্তমান সেই ছাইডত হৈছে, এই ছাইডতো হ'ব। হা, এয়া আমাৰ এই যে দলঙৰ তলত আহিছোঁ একেলগতে। পূৰা গৰমত মানে ইমান গৰম দিছে এইকেইদিন, মানে গৰমত থাকিব নোৱাৰা অৱস্থা। মানুহ মানে গৰমত কি যে অৱস্থা হৈছে, 36, 37 গৰম মানে বৰ্তমান। নগাঁৱতো একে, আমাৰ নগাঁৱৰ পৰাই আহিছোঁ, নগাঁৱতো একে। এয়া এই যে চাওক, মই দেখাইছোঁ বোল্ডাৰৰ পিচিং যিবিলাক কৰা আছে সেইফালে। তেনেকৈ থাকিলে মানে কি হয়, আমাৰ নদীটো আৰু মানে ভাঙি পিনে আৰু বাঢ়িব নোৱাৰে। সেইটো মানে ব্ৰিজৰ কিখিনিলৈকে কৰা আছে সেইফালে আমাৰ। এই যে চাওক, এই যে দেখাই আছোঁ, মই জুম কৰি দেখাই আছোঁ। এই যে ব্ৰিজৰ তলত, ঠিক আছে। এই যে মেটেকাবিলাক অলপকৈ মানে গোটেই দিন মানুহ ৰখি থাকিব লাগে ইয়াত, যাতে মেটেকাটো আহি একেলগত জাম নালাগে। একেলগতে জাম লাগিলে কি হয়, আমাৰ পট কৰি যিটো ষ্টেজিং কৰা আছে বা কিবা সেইবিলাকত জাম লাগি যায়, মানে বহুত ৰিক্স হৈ যায়। সেইকাৰণে এই যে মেটেকাবিলাক অলপকৈ মানুহে এই যে ভাঙি আঁতৰাই দিয়া হয়। লাহে গৈ থাকে। এইকেইদিন অলপ পানীটো কমিছে। প্ৰথমত পানীটো বেছি আছিল, সেইকাৰণে মানে কামটো বন্ধ ৰখা আছে বৰ্তমান পানীৰ কাৰণে। এয়া হৈছে আমাৰ নগাঁও মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাম, ব্ৰিজৰ কাম। মই আগতেও কৈছিলোঁ যে ব্ৰিজৰ কামবিলাক তেনেকৈ বৰ্তমান য'ত বানপানীটো বেছি বা পানী, ৰাস্তাৰ কামতো তেনেকুৱা মাটি নোপোৱাৰ কাৰণে কাম বন্ধ কৰি থোৱা হৈছে। এইখন হৈছে আমাৰ ব্ৰিজৰ কাম। তো তেনেকুৱা ধৰণৰ আমাৰ কামবিলাক তেনেকুৱা কি হিচাপত কৰা হয়, মানে যাতে কোনো ক্ষতি নহয় বা কোনো বেয়া নহয়, সেইকাৰণে ভালকৈ চাই চিতি। এই যে চাওক পানীৰ স্ৰোতটো দেখাইছোঁ। হা, পানীৰ স্ৰোতটো এনেকৈ গৈছে। মেটেকাবিলাক লাহে মানে আঁতৰাই দিয়া হৈছে মেটেকাবিলাক। এনেকুৱা ধৰণৰ গোটেইবিলাক মানে ভালকৈ কৰিব লগা হয়, নহ'লে একবাৰে যদি মেটেকাবিলাক আটক হৈ যায় তেনেহ'লে বহুত দিগদাৰ। এই যে দূৰৰ পৰা মেটেকাবিলাক আহি আছে, চাই থাকক। এই যে দূৰৰ পৰা, বহুত দূৰৰ পৰা আহে। আগত আকৌ ব্ৰিজ আছে বহুত, তেনেকৈ সেই ব্ৰিজবিলাক মানে কমপ্লিট আছে তাত মানে আটক হ'লেও মানে তাৰ পৰাই ভাঙি দিয়া হয়। ইয়াত মানে যাতে আহি একেলগত মানে জাম লাগিব নোৱাৰে। হা, জাম লাগিলে ইয়াতো বহুত ৰিক্স হৈ যায়। হা, তো তেনেকুৱা ধৰণৰ কামবিলাক তেনেকুৱা ধৰণৰ কৰা হয়। আগত আৰু ব্ৰিজ আছে আগফালে, এই ব্ৰিজতো তেনেকুৱা ধৰণৰ প্ৰত্যেকখন ব্ৰিজ যিমান আছে মৰিগাঁও ডিষ্ট্ৰিক্টত বা আমাৰ নগাঁও ডিষ্ট্ৰিক্টত, এই ব্ৰিজবিলাকত তেনেকুৱা ধৰণৰ মেইনটেইন কৰা হৈ আছে। এই যে চাওক, তেনেকুৱা ধৰণৰ অলপকৈ যাব লাগে, মানে আটক কৰা নহয়, ঠিক আছে। তো